অসমৰ বতৰ আৰু অসমৰ ছোৱালী বিশ্বাসটো কৰিব নোৱাৰি আপুনি মাৰে খতম আৰু নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আজি বুধবাৰ, মোৰ ডিউটি অফ দিছে। চ' ভাবিছিলোঁ ওলাই যাম বাহিৰত, কিন্তু ওলাই যাব নোৱাৰা হ'লোঁ কিয়নো বাহিৰত বৰষুণৰ বতৰ, বৰ্তমান বৰষুণ দিয়া নাই। চ' আৰু কিনো বিশ্বাস কৰিব, বৰষুণ দি দিব পাৰে পটককৈ। অসমৰ বতৰ আৰু অসমৰ ছোৱালী বিশ্বাসটো কৰিব নোৱাৰি। চ' কেতিয়া বৰষুণ দি দিয়ে, এতিয়া বৰষুণ ৰখিছে, এতিয়া বৰষুণ দি দিব। চ' ভাবিছিলোঁ কি অলপ ওলাই যাম, দেখাম আপোনালোকক অলপ তিনিচুকীয়া টাউনখন বাৰু নহয় আৰু টাউনলৈ গৈ কিনো সদায় টাউন গৈ থকা হয়। ত' ভাবিছোঁ অলপ এইফালে যাম বুলি, বাইপাছ ফালে। শুনিছিলোঁ কি এলেনকাই এখন মোবাইল দোকান খুলিছে, চাই আহিমগৈ বুলি। চ' নহ'লগৈ আৰু বৰষুণৰ বতৰ। চ' ভাবিছোঁ আজি মই আগতে এটা চেনেল আছিলে, এতিয়া বৰ্তমান আছে Zitul 2.0 বুলি, য'ত মই আপোনালোকৰ জোতা আনবক্সিং বা এনেকৈ ভিডিঅ' দিছিলোঁ আৰু বেলেগ ভিডিঅ' আছিলে। চ' সেই জোতা কালেকশ্যনখিনি দেখাই দিওঁ। কিবা অলপ ঠাণ্ডা অকণমান খাই লওঁ, ঠাণ্ডা বতৰ অকণমান ঠাণ্ডা খাই লৈছোঁ দেই। মামাই আনিছিলে কালি ঠাণ্ডা বতৰত, কালি গৰম আছিলে ন। চ' বলক জোতা কালেকশ্যনখিনি দেখাই দিওঁ। এনেই 7যোৰ জোতা আছে, বৰ্তমান 2যোৰ পিন্ধি অহা যোৱা কৰোঁ, পিন্ধি কিনে মানে পিন্ধিবলৈ ডিউটি যাবলৈ ব্যৱহাৰ কৰোঁ, বাকী কেইযোৰ থৈ দিছোঁ। চ' দেখাওঁ বলক তেন্তে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক চাওঁ জোতা কালেকশ্যনখিনি। চ' প্ৰথম জোতাযোৰ হৈছে বেছিভাগ কেম্পাছৰ আছে দেই। এই এযোৰ ৰাখিব, এইযোৰ হৈছে কেম্পাছ, একদম পূৰা লাইট ৱেইট, একদম হালকা আছে, একদম হালকা, এই হৈছে একদম হালকা। এইযোৰ এটাই ৰাখিছোঁ দেই, তত ধৰি লওঁ। এইযোৰ হৈছে কেম্পাছ এক গেয়াৰ বুলি আছে। ফ্ৰণ্ট কেমেৰা ভিডিঅ' বনাইছে এনেকৈ, সেইকাৰণে অলপ উল্টা পুল্টা দেখাব পাৰে। চ' এইযোৰ কেম্পাছ এইযোৰ 600 টকামান ভিতৰত আহিছিলে। এইযোৰ ৰাখি ছাইডত। তাৰপিছত এইযোৰ চবচে বেষ্ট আছিলে, আপোনালোকৰ আণ্ডাৰ 799 লৈছিলে চাগে দেই, মই পাহৰিছোঁ দামটো। একদম কমফৰ্টেবল আছে এইযোৰ কেম্পাছৰ, কি নাম আছিলে পাহৰিলোঁ এইযোৰ। এইযোৰো ভাল আছে, এইযোৰ চাব পাৰে। এইযোৰ পিন্ধিছোঁ বৰ্তমান, পিন্ধি অলপ দূৰলৈ যাওঁ, ডিব্ৰুগড় অহা যোৱা কৰোঁ। এইযোৰ আছে। তাৰপিছত এইযোৰ কেম্পাছে, এইটো উইনাৰ কিবা বুলি নাম আছে আৰু। এইযোৰ কেম্পাছৰ জোতা দেখিছে, ভাল লাগিছে নে ক'ব, জনাব। এনেই পৰি থকা হয় আৰু ঘৰতেই সোমাই আছে আৰু জোতাযোৰ ইমানটো পিন্ধা নহয়, 3 নম্বৰ জোতা। তাৰপিছত একদম লাষ্টত চাব, লাষ্টৰ জোতাটো ইম্পৰ্টেণ্ট জোতা আছে চাব। আৰু এইযোৰ এব্ৰছ, এইযোৰ লৈছিলোঁ মই অফলাইন। এনেই আপোনাৰ ইয়াৰ প্ৰাইচ লিখা আছে আপোনাৰ 849। ইয়াত অলপ মানে উল্টা দেখাব পাৰে কিয়নো ফ্ৰণ্ট কেমেৰা ভিডিঅ' বনাই আছোঁ। ত' 849 মই এইযোৰ লৈছিলোঁ আপোনালোকৰ 400। এইযোৰ মই লৈছিলোঁ আপোনালোকৰ বাটাৰ পৰা, য'ত মই ডিউটি কৰোঁ তাৰ তলতে এখন দোকান আছে বাটা বুলি, তাৰ পৰাই লৈছিলোঁ এইযোৰ। দেখিছে চব বেছিভাগ নীলা জোতাই আছে এইযোৰ। আৰু তাত একদম লাষ্টত ইম্পৰ্টেণ্ট জোতা এইযোৰ হৈছে, এইযোৰ বহুত ৱেইট। 3যোৰমান জোতা মিলালে এইযোৰ সমান হ'ব, 3যোৰমান জোতা মিলালে এয়াৰ সমান হ'ব। এইটো হৈছে আপোনাৰ জুডিঅ'ৰ পৰা লৈছিলোঁ, ইয়াতো কিবা এইটো 999 জুডিঅ'ৰ পৰা লৈছিলোঁ। ইয়াৰ মোৰ জুডিঅ'ৰ পৰা, আৰু ক'বই নালাগে আৰু ইয়াত একদম হাইকিং কৰিবলৈ মজা জোতা, একদম চফ্ট, মানে কি ক'ব আৰু এই চক একদম মানে একদম পূৰা ফ্ৰেছ। এইযোৰ এতিয়া বৰ্তমানলৈকে পিন্ধা নাই আৰু বেষ্ট। এইটো তলতো কমফৰ্টেবল আছে, বাকী এইটো ক'বই নালাগে। কাৰোবাক যদি আপুনি মাৰে খতম আৰু নামাৰিব, টনচন লগা ভাল কথা নহয়। চ' এইটোৱে ইমানখিনিয়ে, বাকী 2যোৰ আছে, 2যোৰ দেখাব নোৱাৰোঁ যিহেতু লেতেৰা ফেতেৰা হৈ আছে আৰু দ্বিতীয় অহা যোৱা কৰোঁ বৰষুণৰ বতৰ আৰু। চ' ইমানটোৱে আৰু, যদি কি ক'ম আৰু ইমান এটা ক'বলগীয়া নাই। কেতিয়াবা যাম আৰু অলপ দূৰলৈ, তেতিয়া ভাবিছোঁ অৰুণাচল যাম লগৰ লগত, তেতিয়া ভিডিঅ' বনাম। আৰু যাবলৈ ইচ্ছাটো আছে, কিন্তু সময় নিমিলে, যিহেতু ডিউটি এদিনে ছুটি পাওঁ, বেছি ছুটি লওঁ এইবিলাক পইচা কাট খায়। চ' সিমানটোৱে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।